ট্ৰেভেল উইথ আকাশ আমি আছোঁ অনুপম নগৰ হাতীগাঁও বিচুবাৰী তাত অনুপম নগৰত আছোঁ। নিজৰ নগৰত মানে এখন নতুন ৰেষ্টুৰেণ্ট খুলিছে, যোনখন মানে ৰাতি 12টালৈকে খোলা থাকে আৰু ইয়াতে হোম ডেলিভাৰীও হয়, লগতে খানা পিনাবিলাকৰ ৰিজনেবল প্ৰাইচ। তাৰমানে এটা ব্লগচোন আপোনালোকৰ ভিডিঅ'তে দেখাই লওঁ। হ'ব অলপ বিৰিয়ানীটো খুলি দিয়ে, মই চাই দেখাই দিওঁ। এইটো বিৰিয়ানী কি হায়দৰাবাদী ন? বিৰিয়ানী তন্দুৰী গোটেইখিনি পাব। এই লগতে বেকাৰী আইটেমো আছে, ইয়াতে বেকাৰী আইটেমবিলাকো আছে। ভাল নালাগে নাথাকিলে আমাৰ তাতে আছিলে তাতে নাথাকিলে আমাৰ হোটেলৰ মেনেজাৰ ৰুল ভাই। হ্যাঁ ৰুল মেনেজাৰ নহয় ভাই, কি ভাই হ'ব দে চেলমেন। এই চেলমেন কি হয়, তই কিমান পুৰণা? আমাৰ ইয়াতে 14 বছৰমান হ'ল তোৰ ৰুল হ'ল না? 10 বছৰ হ'ল না? ই ইয়াতে সৰুৰ পৰা ডাঙৰে হ'ল আমাৰ ইয়াতে। সেইকাৰণে আমাৰ ঘৰৰ ল'ৰাটো হৈ গৈছে, ঘৰৰ এটা যুগ। এই আহি হাঁহি আছে ভাইটি। চিকেন চাও বনাই আছে, এটা চিকেন চাও। हाँ आप लोगों के पास आइटम क्या क्या रहता है? हाँ भाई रहता है, चाउमीन रहता है, राइस रहता है, और क्या है? तंदूरी चिकन है, रेसिंग है, टिक्का है, कबाब है, और उसके बाद मोमो है, वेज मोमो, चिकन मोमो, फ्रेंच फ्राई मोमो, लॉलीपॉप, डैंके हेवन, क्रिस्पी चिकन। आपके पास इतना आइटम? अभी 8 आइटम बताया कहाँ है? बहुत आइटम है। एक तंदूरी কি হে আছে চাওঁ আৰু হেৰি এখন নতুন ৰেষ্টুৰেণ্ট খুলিছে, এখন আচলতে টিফিন নাম। মই এটা ভিডিঅ' বনাওঁ বুলি ভাবি আছোঁ, বনাব পৰা নাই। এইটা আইটেমবিলাক থোৱা আছে, তন্দুৰী আইটেমো পায়। অলপ ৰেষ্টুৰেণ্টখন হ'ল টিফিন। নতুন নাম এটা দিছে, আচলতে নামেই হয় টিফিন। এনেকুৱা ৰেষ্টুৰেণ্ট দেখা নাই আগে পিছে, মই দেখিলোঁ। লগতে মই মেনুখন দেখাই দিছোঁ আপোনালোকক। প্ৰাইচবিলাক বহুত কম, মানে কিন্তু কোৱান্টিটিটো অলপ কম থাকে মানে বেলেগতকৈ, কিন্তু ভাল। এজন মানুহৰ কাৰণে ধুনীয়াকৈ চলিব পাৰে। তাৰমানে ধৰি লওক ইয়াতে 62 ৰ'ল আছে, 17 ফ্ৰাইড ৰাইচ আছে, গোটেইখিনি পায় ধুনীয়াকৈ। এই ইউটিউবত দিম, আমাৰ মিঠাই আইটেমো আছে গোটেইখিনি। মেনুটো এটা ফটো মাৰি লৈ যাব, আপুনি দি দিব। দিলোঁ আৰু ৱেলকাম ডেট লগতে আহিব। আপোনালোকৰ কি কি আইটেম পাই কোৱা, আইটেমবিলাক কৈ দিয়া। ইয়াতে আপুনি অকল ভাত, চিকেন ফ্ৰাইড ৰাইচ হ'ব, চিকেন ৰোল হ'ব, এইখিনি আছে। চিকেন ফ্ৰাইড ৰাইচ যিমানখিনি আইটেম আছে গোটেইখিনি পাব। চাওমিনৰ আইটেম যিমানখিনি আছে গোটেইখিনি পাব। ৰোলৰ আইটেম যিমানখিনি আছে গোটেইখিনি পাব। তান্দুৰী আছে, পৰঠা আছে, ৰুটি আছে, চাহ আছে, কফি আছে, আৰু বেকাৰীৰ যিমানখিনি মাল লাগে গোটেইখিনি আছে আমাৰ তাত এভেইলেবল। ক'ল্ড ড্ৰিংকছ আছে। এইটো মেনুটো এইটো টিফিন নাম, এইটো ব্ৰেড অমলেট। ৰেটবিলাক বহুত ৰিজনেবল ৰেট। আজিকালি ব্ৰেড অমলেট 10 টকা নাপায়, হৈছে 10 টকাত দিয়া আছে। আজিকালি 40 টকা তলত নাপায়। কেনেকুৱা লাগিছে কোৱা এতিয়া? নতুন খুলিছে, নতুন নদীৰ দুটালৈ খোলা থাকে।
আপোনাৰ চাহৰ আইটেমো পায় ইয়াতে চাহ গোটেইখিনি চাহৰ আইটেম পাব আপনি বললেন না খাওয়াটা কেমনি লাগলো খাওয়াটা বহুত ভালো আতিকুল ভাইজানে কিবা খুৱাব কাটি দিব ভাই আতিকুল ভাই ঠিক আছে ভাই জান ভাই ন আতিকুল ভাই ভাই জান হয় ভিডিওত কোৱাটো মুক্তই কবি খাওয়াটো তো চিকেন ফ্রাই हो रहा होगा ওই बोल के साला इसको दे ना কৈ দিয়া মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে কোৱা লাইক কৰিব শ্বেয়াৰ কৰিব সুমু ডাঙৰ আব্বাৰ ভিডিঅ' কি খাব হৈছে কি খাব হৈছে আজি আমি খাব হৈছো কি আৰু চিকেন ৰ'ল খাই পেলাই আমি অলপ ভাতিগত ফুৰিবলৈ যাম কোন কোন আহিছে তোমাৰ লগত ডাঙৰ আব্বা ডাঙৰ আব্বা নেকি নহয় আব্বা আহিছে বাইকে আহিছে মই ৰাজেশ আংকুলক দেখুৱা নাই তুমি ৰাজেশ ডাঙৰ আব্বা ৰাজেশ ডাঙৰ আব্বা। আছে আমাক দিবানে নহ'লে আমিও খাম তোমাৰ পাপা সোধা আৰু আমাক খুৱাই নাই আজি পাৰ্টি মানে আজি পাৰ্টি আৰমান ব্লগৰ ফালৰ পৰা পাৰ্টি আজি আৰমান ব্লগৰ পৰা পাৰ্টি আজি আপোনালোকক খুৱাম খাব মন যালে আপোনালোকে ভিডিঅ'টো চাব আপোনালোকক খুৱাম আপোনালোকে যদি ইউটিউব চেনেল মোৰ আৰু এইটো আফতাব ব্লগ আৰমান চেনেল আৰু আফতাব ব্লগ ট্ৰেভেল উইথ আফতাব ফেমিলি ট্ৰেভেল উইথ আফতাব ফেমিলি আফতাব ফেমিলি আৰু আৰমান ফেমিলি আপোনালোকে যদি চাই আছে সাবস্ক্ৰাইব কৰিব এই ফেমিলি চাইজ আমাৰ নতুন ব্লগাৰ আমাৰ সৰু ব্লগাৰ এইটো আৰমান ব্লগ আছাম আৰু এজন ব্লগাৰ আহিছে চোৱা আতিকুল ব্লগ এতিয়া যিহেতু মই সৰুকৈ এটা ব্লগ বনাইছোঁ লগতে যি ৰেষ্টুৰেণ্টখনৰ বিষয়ে দেখাম বহুত ভাল ৰেষ্টুৰেণ্ট ৰাতি 2-3টালৈকে খোলা থাকে আপোনালোকে অনলাইন অৰ্ডাৰো কৰিব পাৰে আৰু 2 নম্বৰ কথা খানাটো বহুত টেষ্টি সেইকাৰণে আপোনালোকে আহিব মই এড্ৰেছটো লাষ্ট টাইম আৰু এবাৰ কৈ দিওঁ এইটো হাতীগাঁও দৰগাহ ৰোড আপোনাৰ অনুপম নগৰতে উপস্থিত গতিকে আপোনালোকে আহিব এই সঁচাই টেষ্টি আপোনালোকে সকলো এইখিনিতে মই ব্লগটো শেষ কৰিম আপোনালোকে ব্লগটো চাব চাই যদি ভাল পায় লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব